নমস্কাৰ, মই এটা সাধু ক'বলৈ লৈছোঁ। সাধুটোৰ নাম হ'ল অহংকাৰী আহঁত গছ। এখন জংঘলত দুজোপা গছ আছিল। এজোপা আছিল আহঁত গছ আৰু আনজোপা আছিল আম গছ। আহঁত গছজোপা বহু অহংকাৰী আছিল। সি তাৰ নিজৰ ডালত কোনো চৰাই চিৰিকটি বহিবলৈ দিয়া নাছিল। আনফালে আম গছজোপাই নিজৰ ডালত চৰাই চিৰিকটি বহিবলৈ দিছিল আৰু সি চৰাই চিৰিকটিয়ে গোৱা গীতবোৰ শুনিবলৈ বৰ ভাল পাইছিল। এদিন দূৰৰ পৰা এজাক মৌ আহিলে। মৌৰ ৰাণীজনীয়ে ক'লে, ব'লা আমি সেই আহঁত গছজোপাত বাঁহ সাজোঁগৈ। কিন্তু আহঁত গছজোপাৰ ওচৰলৈ যোৱাৰ লগে লগে আহঁত গছজোপাই ক'লে, তোমালোকে মোৰ ইয়াত নলগাবা। তোমালোকৰ মৌচাকৰ আঠায়ে মোৰ গাটো আঠাঠি কৰি দিব আৰু তোমালোকে দিনৰ দিনটো ভুনভুনাই থাকা। মোৰ তাৰ বাবে অসুবিধা হ'ব। তেতিয়া মৌমাখিয়ে ক'লে, তুমি বৰ অহংকাৰী, আমি তোমাৰ গুৰিৰ পৰা যামগৈ। তেতিয়া আমজোপাই মাতিলে, আহাচোন মৌসকল, তোমালোকে মোৰ ডালতে বাঁহ সাজিব পাৰিবা। তেতিয়া মৌজাকে তাতে বাঁহ সাজিলে। বাঁহ সাজাৰ পিছত বহুত দিনৰ পাছত এদিন সেই জংঘললৈ দুজন খৰি কটা মানুহ আহিলে। খৰি কটা মানুহজনে ক'লে, সেইজোপা আম গছজোপা কাটোঁগৈ ব'লা, সেইজোপা বহুত ভাল হ'ব। তাৰে এজনে ক'লে, সেইজোপা আমি নাকাটো, সেইজোপা ন আছে, সেইজোপা যদি আমি কাটো মৌয়ে আমাক কামুৰিব। সেইটো কাৰণে তেওঁলোকে আহঁত গছজোপা কাটিবলৈ গ'ল। তেতিয়া আম গছজোপাই ক'লে, হে মৌ, তোমালোকে আহঁত গছজোপাৰ সহায় কৰা। তেতিয়া মৌসকলে ক'লে, আমি নকৰোঁ, আমাক আহঁত গছজোপাই তাৰ ডালত বাঁহ সাজিবলৈ দিয়া নাছিলে। তেতিয়া আমজোপাই ক'লে, তেওঁ আমাৰ লগত যিমানেই যি নকৰক, কিন্তু আমি তেওঁৰ লগত বেয়া হ'বলৈ দিব নোৱাৰোঁ। সাধুটোৰ পৰা আমি এইটোৱে শিকিলোঁ যে আমি কেতিয়াও অহংকাৰ কৰিব নালাগে।